নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দৈ কেনেকৈ সহজে ঘৰতে বনাওঁ তাৰ এটা ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে কেনেকৈ বনায় তাকো জনাব। আচলতে মই আগতে দৈ বনাই পোৱা নাই, এয়া প্ৰথম বনাইছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া পেকেটৰ গাখীৰ ল'লোঁ মই 1 লিটাৰ। ইয়াৰ পাছত গাখীৰখিনি ভালদৰে গৰম কৰিব লাগিব। এনেদৰে ভালকৈ গৰম হোৱাৰ পাছত মই গাখীৰখিনি ঠাণ্ডা হ'বলৈ এনেদৰে অন্য এটা বাচনত থৈ ল'লোঁ। ইয়াৰ পাছত মোৰ আগদিনাৰ দৈ আছিলে, দৈ অলপমান এয়া কুহুমীয়া গৰম হৈ থকা গাখীৰখিনিত মই দি দিলোঁ। দি দিয়াৰ পাছত গাখীৰখিনি ধুনীয়াকৈ এনেদৰে ঢাকনি মাৰি থৈ দিব লাগে। ৰাতিটোৰ ভিতৰতে আপোনাৰ দৈখিনি ধুনীয়া হৈ যায়। এয়া পিছদিনা দেখিছে দৈখিনি কিমান ধুনীয়া হৈছে। পাঠানকোটত আচলতে গৰমটো বহুত বেছি, সেইবাবে মই অকণ দৈ থওঁ। যদি ফ্ৰিজত থলোহেঁতেন আৰু ভাল হ'লহেঁতেন, যিহেতু এতিয়ালৈকে আমি ফ্ৰিজ লোৱা নাই, সেইবাবে এনেকুৱাই হৈছে বৰ্তমান। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা মাৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।